ইণ্ডিয়াৰ এখন এনেকুৱা হিল ষ্টেচন য'ত নেচাৰেল বিউটি, লাছ গ্ৰীনাৰী, ট্ৰী গাৰ্ডেনৰ কাৰণে হাজাৰ হাজাৰ টুৰিষ্ট বছৰত ইয়াত আহে। আজি জানিব পাৰিব সাউথ ইণ্ডিয়াৰ এখন মোষ্ট পপুলাৰ হিল ষ্টেচন মুনাৰৰ বিষয়ে। ইয়াত মুনাৰ কেনেকৈ যাব, মুনাৰত চাব লগা কি প্লেচ আছে, সকলোখিনি জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি ফ্লাইটেৰে যাব বিচাৰে তেন্তে মুনাৰৰ নিয়াৰেষ্ট ফ্লাইট এয়াৰপৰ্ট হয় কোচি। ইয়াৰ পৰা মুনাৰৰ প্ৰায় ডিষ্টেঞ্চ 110 কিলোমিটাৰ হয় আৰু কোচিৰ পৰা ইজিলি আপুনি কেব আৰু বাছ মুনাৰৰ কাৰণে পাই যাব। যদি আপুনি ট্ৰেইনেৰে যাব বিচাৰে নিয়াৰেষ্ট ট্ৰেইন ষ্টেচন হয় আলুবা। ইয়াৰ পৰা মুনাৰৰ ডিষ্টেঞ্চ প্ৰায় 108 কিলোমিটাৰ হয় আৰু আলুবাৰ পৰাও সেম বাছ আৰু শ্বেয়াৰ টেক্সি আপুনি পাই যাব। আৰু বাই ৰোডেৰে যাব বিচাৰিলে সাউথ ইণ্ডিয়াৰ সকলো ঠাইৰ পৰা মুনাৰলৈ ইজিলি বাছ পোৱা যায়। মুনাৰৰ মেইন এট্ৰেকশ্যন হয় তাত থকা ধুনীয়া মাউণ্টেইনবোৰ আৰু তাৰ টি গাৰ্ডেনবোৰৰ কাৰণে। এতিয়া মুনাৰ গৈ পোৱাৰ পাছত মুনাৰৰ চাব লগা প্লেচবোৰ। আপুনি ফাৰ্ষ্ট মুনাৰৰ টপ ষ্টেচন যাব পাৰে। টপ ষ্টেচন মুনাৰৰ হাই পিক পইণ্ট হয় আৰু টপ ষ্টেচনৰ পৰা বহুত ধুনীয়া ভিউ দেখা পোৱা যায়। ইয়াৰ পৰা অলপ দূৰতে আছে ইকো পাৰ্ক আৰু ইকো পাৰ্কত গৈ আপুনি অলপ টাইম স্পেণ্ড কৰিব পাৰিব। ইয়াৰ নেচাৰেল বিউটি বহুত ধুনীয়া হয়। তাৰ নেক্সট যাব পাৰে আটুকাল ৱাটাৰফল। এই ৱাটাৰফলটো মুনাৰৰ বহুত ফেমাছ হয় আৰু বহুত টুৰিষ্ট এই ৱাটাৰফলটো চাবলৈ তালৈ যায়। তাৰ নেক্সটত যাব পাৰে মাটুপেটি ডেম। আপুনি যদি ৱাটাৰ স্পৰ্ট কৰি ভাল পায় তেন্তে মাটুপেটি ডেম আপোনাৰ কাৰণে ভাল প্লেচ হ'ব। ইয়াত বহু ধৰণৰ ৱাটাৰ স্পৰ্ট হয়, আপুনি তাত গৈ এনজয় কৰিব পাৰিব। আপুনি মুনাৰৰ ফেমাছ ৰ'জ গাৰ্ডেনত যাব পাৰে। ইয়াৰ এণ্ট্ৰি ফিজ প্ৰায় 50 ৰুপিজ হয়। যদি আপুনি ফুলবোৰ চাই ভাল পায় ৰ'জ গাৰ্ডেন আপোনাৰ কাৰণে মাষ্ট ভিজিট প্লেচ হয়। ইয়াত বহু ধৰণৰ আৰু বিভিন্ন প্ৰকাৰৰ গোলাপ ফুল দেখা পোৱা যায়। তাৰ পাছত যাব পাৰে মুনাৰৰ ফেমাছ কুনলা লেকত। এই লেক ডেন্স ফৰেষ্টৰ মাজত আছে আৰু ইয়াৰ চিনিক বিউটি বহুত ধুনীয়া হয়। আৰু তাৰ নেক্সটত মুনাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ ডিষ্টেঞ্চত আছে পথামেদু ভিউ পইণ্ট। এই ভিউ পইণ্টৰ পৰা আপুনি মুনাৰৰ টি প্লান্টেশ্যন, কফি গাৰ্ডেন সকলো ভালকৈ দেখা পাব আৰু ইয়াত গৈও আপোনাৰ বহুত ভাল লাগিব। মুনাৰত গ'লে আপুনি ইডলি ধোচা খাব নাপাহৰিব। এইসব ফুড তাতে ৰিজনেবল প্ৰাইজত পোৱা যায়। ইয়াত আপুনি সকলো টাইমতে যাব পাৰে, কেৱল মনচুনক এৰি আপুনি বছৰৰ সকলো মাহতে যাব পাৰিব। এয়া আছিল মুনাৰৰ ভ্ৰমণৰ কাৰণে জানিবলগীয়া সম্পূৰ্ণ ট্যুৰ ইনফৰমেশ্যন। আজিলৈ কেৱল এইখিনিয়ে। এনেকুৱা ধৰণৰ বিভিন্ন প্লেচৰ ট্যুৰৰ বিষয়ে জানিব বিচাৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।